নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি নতুন এটা ভিডিঅ' আনিছোঁ। যদি এতিয়ালৈকে চোৱা নাই, জলদি চাওক। এই ভিডিঅ'টো আপোনাৰ কাৰণে বহুত ভাল এটা ট্ৰিক আনিছোঁ। জলদি চাওক, এতিয়ালৈকে চোৱা নাই যদি চাওক। আমি ভিডিঅ'টো চাওক, কেনেকুৱা ধৰণৰ ভিডিঅ' হ'ব পাৰে চাওঁ। আমি মোৰ ভিডিঅ'খন ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব, আৰু যদি ভাল নালাগে নিশ্চয় জানাৰ তলত লিংক এটা আছে, কমেণ্টত জনাই দিব। মই এনেকৈ ভিডিঅ' আগতো এনেকৈ পঠাই। কিন্তু এটা কথা, মই মোৰ ইউটিউব চেনেলটো চেঞ্জ কৰিব বিচাৰিছোঁ। নামটো RN Short Entertainment ৰাখিম বুলি ভাবিছোঁ। চ' যদি ভাল লাগে ভিডিঅ'টো লাইক এণ্ড কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব। অ'কে, থেংক ইউ ছ' মাছ গাইজ। এনেকৈ ভিডিঅ' পাই থাকিব। যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, জলদি ছাবস্ক্ৰাইব কৰি দিব। মোৰ নমস্কাৰ, আজি মই আপোনালোকলৈ এটা ভিডিঅ' লৈ আনিছোঁ। এটি বিশেষ ভিডিঅ'। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাব বিচাৰিছোঁ যে আজিৰ এই ভিডিঅ'টো যে নিজৰ মোবাইলতে কেনেকৈ এক্সেল প্ৰয়োগ কৰিব পাৰি। চ' কিছুমানে নাজানে এক্সেলটো কেনেকৈ কৰিব লাগে। এতিয়া মই এক্সেলে মোবাইলতে, নিজৰ মোবাইলতে বা আপোনাৰ কম্পিউটাৰতো কৰিব পাৰে, কিন্তু নিজৰ মোবাইলতো এপ্লিকেশ্যনটো ডাউনলোড কৰি আপুনি নিজে নিজৰ মোবাইলত কৰিব পাৰে। চ' আমি ভিডিঅ'টি চাওঁ কেনেকৈ কৰিব লাগে। যদি এই এক্সেলৰ যোগেদি যদি এই ভিডিঅ'টো যদি ভাল লাগে, তেতিয়াহ'লে নিশ্চয় লাইক এটা কৰি দিব। যদি ভাল নালাগে তেতিয়া ডিছলাইক এটা কৰি দিব, আৰু কি ক'ম, হয় নাই? চ' যদি ভাল লাগে শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইবটো কৰিবলৈ আপোনালোকক বিনম্ৰ অনুৰোধ কৰিছোঁ। আৰু এনেকৈ যদি ভিডিঅ' পাবলৈ হ'লে নেক্সট এনেকৈ ভিডিঅ' পাবলৈ হ'লে ছাবস্ক্ৰাইবটো কৰিবলৈ আৰু নাপাহৰিব। আৰু লগতে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ আপোনালোকক বিনম্ৰ অনুৰোধ জনালোঁ। চাওঁ আমি কেনেকৈ কৰিব লাগে, নিজৰ মোবাইলত এক্সেলটো কেনেকৈ কৰিব লাগে চাওঁ আমি ভিডিঅ'টো। আমি প্ৰথমতে এতিয়া নিজৰ হোম পেজলৈ যাম। তাৰপিছত আমি প্ৰথমতে নিজৰ গুগল প্লে ষ্ট'ৰত জিমেইল ৰেজিষ্টাৰ কৰা থাকিব লাগিব। তাৰপিছত আপোনালোকে ইয়াৰ পৰা চাৰ্চ কৰি পেলাই নিজেও উলিয়াব পাৰি যে এক্সেল বুলি, মাইক্ৰ'ছফ্ট এক্সেল, MS অফিচ বুলি চাৰ্চ কৰি চাব পাৰে, বা মাইক্ৰ'ছফ্ট এক্সেল বুলিও আপোনালোকে লিখি পেলাই ইয়াৰ পৰা আপোনালোকে চাৰ্চ কৰি কিনি ডাউনলোড কৰিব পাৰে। কিন্তু মই ইয়াত ডাউনলোড কৰি মোৰ অলৰেডি ডাউনলোড কৰা আছে। মই প্ৰথমতে আপোনালোকক দেখুৱাব বিচাৰোঁ যে কেনেকৈ অ'পেন কৰি পেলাই কেনেকৈ তাত কোনো ফাইল বা কোনো এক্সেল ফৰ্মেট আপুনি বা কোনো এজনে ব্যক্তিয়ে নিজৰ বিজনেছ বা নিজৰ হিচাপ নিকাচ কেনেকৈ ৰেজিষ্টাৰ কৰি ৰাখিব পাৰে। চ' আপোনালোকে আৰু প্ৰথমতে আপোনালোকক ৰিকুৱেষ্ট এটা যে মোৰ ফালৰ পৰা যে যদি ভিডিঅ'টো চাই কিনি ভাল লাগে নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব, আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। চ' যাওঁ আমি হোম পেজলৈ। তাৰপিছত আমি যিহেতু আপোনালোকে যদি এতিয়ালৈকে এক্সেলটো বা এক্সেল ফৰ্মেটটো নাজানে, ইয়াৰ পৰা চাই কিনে আপোনালোকে নিজৰ মোবাইলত বা কম্পিউটাৰটো অকণ বেলেগ, তাত অলপ অপশ্যনবিলাক বেলেগ, কিন্তু ছেম টু ছেম, কিন্তু এক্সেলটো য'ত যেনেকৈ কম্পিউটাৰত যেনেকৈ কৰা হয় ইয়াতো ঠিক তেনেকৈ কৰিব পৰা যায়। চ' আমি এক্সেলটো অ'পেন কৰিলোঁ। এই এক্সেল মই যদি আপোনালোকে এক্সেল এপ্লিকেশ্যন তেনেকৈ কিবা ডাউনলোড কৰা নাই, মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম। তাৰ পৰা আপোনালোকে ক্লিক কৰি পেলাই ডাউনলোড কৰিব পাৰে ডাইৰেক্টলি। তাৰপিছত আমি অ'পেন কৰিম এক্সেলটো। এক্সেল কৰাৰ পিছত মোৰ বহুতো এনেকুৱা বনোৱা আছে, এক্সেলৰ ফৰ্মেটত বহুতো বনোৱা আছে। মই যেনেকৈ নৱেম্বৰত যিমান মোৰ কাষ্টমাৰ বা যিমান মই প্ৰফিট কৰিছোঁ চব ইয়াত দিয়া আছে।
অকণ টাইমটো লাগি গৈছে যেহেতু নেটৱৰ্কটো প্ৰব্লেম আছে নেটৱৰ্কটো 23.8 kbs গৈ আছে বাকি যিখিনি হওক এইটো মই কেনসেল কৰি দিছো কেনসেল কৰাৰ পিছত আপোনাৰ নতুনকৈ আকৌ মই ক্লিয়াৰ কৰাৰ পিছত আকৌ নতুনকৈ এনেকৈ মই কিবা কৰিলোঁ ওপেন কৰাৰ পিছত ক'ত যাব লাগে কেনেকৈ কৰিব লাগে ইয়াত যেহেতু বহুতো অপশ্যন দিয়া আছে আপোনাৰ কিন্তু যদি আপোনালোকে যদি ফাৰ্ষ্ট বাৰ যদি এক্সেলখন খুলিছা তেতিয়া বা মাইক্ৰসফট অফিসটো MS অফিসটো যদি ফাৰ্ষ্ট বাৰ ডাউনলোড কৰি ওপেন কৰিছা আপুনি সাইন ইন কৰিব লাগিব তাৰ পিছতে ভালকৈ লিখিব পাৰিব আপোনাৰ কিবাটো সেভ কৰি যিকোনো ফাইলত সেভ কৰি ৰাখিব পাৰিব তাৰ পিছত যদি তাৰ পৰা যদি আপোনালোকে যদি কিবাটো এপ্লিকেশনটো ডিলিট হৈ যায় তেতিয়া আপোনালোকে আকৌ এবাৰ অন্য মোবাইলত বা মোবাইলটো হেৰি গ'লে বা অন্য মোবাইল নতুন মোবাইল যদি লয় তেতিয়া সাইন ইন কৰিলে আপোনাৰ যিমানখিনি ডকুমেন্টছ থাকিব ইমানখিনি ডকুমেন্টছ বিলাক আপোনাৰ আহি যাব সাইন ইন কৰাৰ পিছত সো কেনেকৈ সাইন ইন কৰিব ইয়াত একচুয়ালি মোৰ অলৰেডি সাইন ইন কৰা আছে ইয়াত এড একাউন্ট আছে এই এড একাউন্টত আপুনি কিবা কৰিলে সাইন ইন কৰিব পাৰিব ইয়াত ক্লিক কৰাৰ পিছত ওকে তাৰপিছত ইয়াত আপোনাৰ সাইন ইন বুলি দিয়া আছে ইমেইল দি দিবা নহয় ক্ৰিয়েট কৰি লবা মই এইটো কৰিবলৈ নাযাওঁ যেহেতু মোৰ অলৰেডি আছে মই কিন্তু কেনেকৈ কৰা হয় তাকে বুজাম এতিয়া আমি ইয়াত যেহেতু ইয়াত একদম কোনাত নিউ বা প্লাস চিন আছে এই প্লাস চিনত আপুনি ক্লিক কৰি লব তাৰপিছত ইয়াত যেহেতু বিভিন্ন ধৰণৰ ফৰমেট আছে এই ফৰমেট অনুযায়ী আপুনি কৰিব পাৰে এটা ফার্স্ট নরমালি মই জি কৰিব লাগে মই তাক বুজাই দিম এই যেটো বাজেট আছে আপোনাৰ উইকলি অ্যাসাইনমেন্ট শিডিউল ডেইলি শিডিউল তাৰপিছত ডেইলি শিডিউল তাৰপিছত ইনভয়েস কেনেকৈ ট্ৰেভেল এক্সপ্ৰেছন ট্ৰেকাৰ ট্ৰিপ প্লেনাৰ যিমান গিফট প্লেনাৰ যিমান আছে আপুনি ইয়াৰ পৰা ক্ৰিয়েট কৰিব পাৰা মই যেহেতু মই আৰু এটা দেখুৱাব বিচাৰিছোঁ ইয়াত নরমালি এটি কেনেকৈ কৰিব লাগে ইয়াত কেনেকৈ আমি কৰিব লাগে ইয়াত যেহেতু দিয়া আছে ফার্স্ট ফরম্যাটটো বনাব লাগিব ইয়াত যেহেতু এটা বক্স ইতে আছে ইয়াত এনেকৈ ধৰি কিনি এইখিনিত কোণত দৰিব তাৰপিছত ইয়াত যিমান ডাঙৰ লাগে যিমান সাইজৰ লাগে আপুনি মই ধৰি লওক 40 পেজত 50 পেজত কৰিম 50 পেজত কৰাৰ পিছত আপুনি কেনেকৈ এইটো আপুনি বক্স ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত বৰ্ডাৰ যেহেতু আপুনি কেনেকা সিস্টেমত বক্স সিস্টেমত যেনেকৈ ইয়াত যেহেতু বহুতো সাইজ আছে মই এনেকৈ সিস্টেমত কৰিম তাৰপিছত এইকেইটা যদি ডাঙৰ সৰু কৰিবলৈ হ'লে লাইনটো যেহেতু বক্সৰ লাইনটো ডাঙৰ সৰু কৰিবলৈ হ'লে কলম কেইটা তাৰপিছত ইয়াত যেহেতু ডাবল 20 ৰাইট সাইডত ডাবল আস্তন আছে ইয়াত ধৰি কিনি আপুনি কৰিলে ধৰি কিনি অকণ সাইজটো ভৰাব পাৰি ওকে তাৰপিছত ইয়াত আপুনি তাৰপিছত টাইপটো কেনেকৈ কৰা হয় ধৰি লওক মনডে কৰিলো টাইপিং কৰিলে এতিয়া আপোনাৰ ইয়াত যিকোনো নাম টাইপ কৰিব পাৰে ইয়াত আপোনাৰ কেনেকৈ কৰিবলৈ এডিট কৰিব ওকে তাৰপিছত নেম টাইলে মাইলে আকৌ ধৰি লওক চিতা জি কলিতা তাৰপিছত ধৰি লওক ৰামঞ্জন বৰা এনেকৈ যি নাম আপুনি এনেকৈ লৈ যাব পাৰিব যিমানটো আছে তাৰপিছত আপোনাৰ ইয়াত আপোনাৰ আহিব ধৰি লওক মাৰ্কটো কোনটো সাবজেক্টত কিমান পাইছে ওকে তা যিকোনো সাৰ এটা বনাবলৈ হ'লে মাৰ্কটো পাইছে আপোনাৰ ধৰি লওক মেথছত পাইছে আপোনাৰ ওকে এটা সায়েন্স সোশিয়াল সায়েন্স ওকে সায়েন্স তাৰপিছত ইংলিছ ওকে তাৰপিছত আকৌ ইয়াত
আপোনাৰ পালে ইংলিছ আৰু কি থাকি গ'ল ধৰি লওক আছামিজ ওকে তাৰপিছত এইটো আকৌ এই কলমটো ভৰাবলৈ হ'লে আপুনি এনেকৈ ল'ব পাৰিব ইয়াত যিমানটো পেজ আছে ওকে তাৰপিছত ইয়াত ল'বা ওকে হোমটোত যাবা তাৰপিছত ইয়াত বৰ্ডাৰ আছে এই বৰ্ডাৰটোত ক্লিক কৰিবা আহি গ'ল ওকে এইটো ভৰাব পাৰিবা অকণ টোটেল মাৰ্ক লিখি লওঁ টোটেল মাৰ্ক আহি গ'ল এতিয়া আপোনাৰ ধৰি লওক মেথছত পালে ধৰি লওক ইয়াত পালে 50 সায়েন্সত পালে আপোনাৰ 70 তাৰপিছত আকৌ ইয়াত পালে আপোনাৰ 90 তাৰপিছত ইয়াত পালে ধৰি লওক আপোনাৰ ইয়াত পালে 99 তে টোটেল মাৰ্কটো আপুনি কেনেকৈ জুকিব ওকে তে ইয়াত কেনচিল দিলে ওকে সামটো উলিয়াব পাৰা ইকুৱেল লগাই দিবা ইকুৱেল এতিয়া টোটেল মাৰ্কটো আপুনি কেনেকৈ উলিয়াব টোটেল মাৰ্কটো কেনেকৈ যেনেকৈ কম্পিউটাৰত যেনেকৈ আছে তেনেকৈ কৰিব পাৰে আপুনি ইয়াত জাষ্ট ইকুৱেলটো কৰিলা তাৰপিছত সাম লিখিবা sum if ওকে তাৰপিছত ইয়াত যিমান মাৰ্ক আছে প্ৰথম মেথছৰ পৰা আপুনি সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত আপুনি যেনেকৈ কম্পিউটাৰত আছে আছামিছলৈকে ইয়াত হৈ গ'ল তাৰপিছত এণ্টাৰ কৰি ল'ব ওকে টোটেল মাৰ্কটো আহি গ'ল আপোনাৰ টোটেল 399টো আহি গ'ল 309 নম্বৰ আহি গ'ল তাৰপিছত আকৌ তলৰটো লিখি দিম আপোনাৰ কিমান আহিব আপোনাৰ ধৰি ইয়াত দিলে ধৰি লওক ইয়াত দিলে আপোনাৰ 70 ওকে তাৰপিছত আকৌ আপোনাৰ 80 তাৰপিছত ইয়াত দিলে 60 তাৰপিছত ইয়াত পালে আপোনাৰ এছএমএছত পালে আপোনাৰ 100 ওকে এতিয়া আকৌ ইয়াত ইকুৱেল লৈ ল'ব এইটো লিখি ল'ব তাৰপিছত ইয়াত যিমানটো নম্বৰ আছে ওপৰত যেনেকৈ আমি সিলেক্ট কৰিছিলোঁ তেনেকৈ সিলেক্ট কৰি ল'ব ওকে টোটেল মাৰ্কটো আহি যাব এণ্টাৰ কৰি ল'ব এতিয়া টোটেল মাৰ্ক আহি গ'ল ইয়াত আকৌ এইটো দুটা ধৰি লওক দুটা আনিবলৈ হ'লে আপুনি ঠিক তেনেকৈ কৰিব পাৰিব আপুনি ইয়াত যিমানটো মাৰ্ক আছে ইয়াত টোটেল মাৰ্কটো উলিয়াই ল'ব পাৰে ফাৰ্ষ্টত ইয়াত এনেকৈ ফাৰ্ষ্টত ইয়াত লৈ ল'ব টোটেল মাৰ্কটো উলিয়াবলৈ হ'লে টোটেল মাৰ্কটো হ'লে চেম কিবাই হয় ইকুৱেল সাম তাৰপিছত ইয়াত সিলেক্ট কৰি ল'ব ওকে এই দুটা ওকে টোটেল মাৰ্ক 109 এনেকৈ মাৰ্ক আপোনাৰ আহি যাব ওকে সো আৰু এইটো এতিয়া কেনেকৈ সেভ কৰিব ঠিক তেনেকৈ আপুনি যিমানটো যিয়ে নহওক আপুনি যি চাৰ্টে বনাওক এনেকৈ সেমটো কলমত বনাব পাৰে যিমান ষ্টাইল আৰু এইকেইটা কালাৰ লগাব পাৰিব আপুনি যোনটো কালাৰ যেনেকৈ লাগে আপুনি কালাৰ কৰিব পাৰিব ইয়াত আপোনাৰ এইটো কালাৰ আহি যাব ওকে যেনেকৈ কালাৰ লাগে কালাৰ আহি যাব এইটো বেলেগ কালাৰ লগাই দিব পাৰে আপুনি ইয়াত আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব যিকোনো ষ্টাইল লাগে ওকে যেনেকৈ ষ্টাইল লাগে তেনেকৈ বনাব পাৰিব টাইগৰ ওকে নিজৰ মোবাইলতে কম্পিউটাৰ নালাগে PDF চিষ্টেমতো বনাব পৰা আপুনি যেনেকৈ ষ্টাইল লাগে তেনেকৈ বনাব পৰা আপুনি কলমটো ভৰাব পৰা কালাৰটো চেঞ্জ কৰিব পৰা আপুনি যেনেকৈ ষ্টাইলত মনো কৰিব পৰা ওকে
তাৰপিছত আপোনাৰ আহিব যদি কালাৰটো আঁতৰাব পাৰা ধৰি লওক এইটো নন টট মাৰি দিলে হ'ল যেনেকৈ ষ্টাইল লাগে ইয়াত ক্লিক কৰি ল'বা ইয়াত নন ষ্টাইল আছে আহি যাব সেম কালাৰ আহি যাব ওকে আৰু এইটো কেনেকৈ PDF বা বেলেগ কিবা সেভ কৰিব পাৰে মই সেভ কৰাটো বুজাই দিছোঁ আপোনালোকক ইয়াত যেতিয়া আহি গ'ল আপোনাৰ ওকে তাৰপিছত এইটো অহাৰ পিছত আপোনাৰ মেইন যিটো নেকি সেভ কৰিব লাগে সেভটো কেনেকৈ কৰিব লাগে মই বুজাই দিছোঁ তাৰপিছত সেভটো অলৰেডি মোৰ কৰা আছে কিন্তু এইটো মেইন সেভিংটো অটোমেটিক্যালি কিছুমানৰ হয় কিছুমানৰ নহয় কিন্তু মই কেনেকৈ সেভ কৰা হয় তাকো বুজাই দিছোঁ ഇപ്പോൾ এক্সেলটো মই ওপেন কৰিছোঁ ওকে মোৰ এইটো আছিলে অলপ আগতে যি বনাইছোঁ এইখনে আছিলে সৰি এইটো নহয় এইখনে আছিলে ওকে ওকে এতিয়া ইয়াত আছে সেভ কৰিব পৰা যেনেকৈ প্ৰিণ্টটো কৰিব পৰা যেনেকৈ যি ষ্টাইলত লাগে আপোনাৰ ইয়াত সিলেক্ট কৰিব লাগে যেনেকৈ ষ্টাইলত লাগে ইণ্টাৰটেবল এটা প্ৰটেইনত লাগে নে আপোনাৰ লেণ্ডস্কেপত লাগে নে লেটাৰটো ষ্টাইল কেনেকৈ কৰিব স্কেলত লেপৰ সাইজ কৰিব পৰা যিটো ষ্টাইলতো কৰিব পাৰে তাৰপিছত স্কেলিঙতো কৰিব পৰা স্কেলত যেনেকৈ আছে ফিট ইণ্টাৰ সিট আছে ফিট অল কলম আছে ফিট অল ৰ'জ আছে নো স্কেলিং আছে তাৰপিছত আপোনাৰ ইয়াত প্ৰিণ্ট কৰিব পাৰে প্ৰিণ্টিং ওকে যেহেতু মই প্ৰিণ্টিং কৰিব নিবিচাৰোঁ নিজৰ ইচ্ছামতে তাৰপিছত আপুনি কেনেকৈ PDFত চেভ কৰিব পাৰে PDFটো আপোনাৰ ডাটাটো অন কৰি ৰাখিব লাগিব ইয়াত শ্বেয়াৰ এছ এটেচমেণ্ট আছে ফাইলটো আপুনি এনেকৈ তাৰপিছত PDFত আহি যাব মই PDFত আপোনালোকক দেখুৱাই দিছোঁ PDFত কেনেকৈ আহিব আপোনালোকক বুজাই দিছোঁ এতিয়া মোৰ PDF চিষ্টেমটো হৈ গ'ল এতিয়া PDFটো কেনেকৈ আহিব আপোনালোকক বুজাই দিছোঁ ইয়াত ফাইলত শ্বেয়াৰ কৰিব পাৰে ফাইলতো আপোনালোকে ৰাখিব পাৰিবা ধৰি লওক মই যিকোনো এটা জেগাত ৰাখিছোঁ আপোনাৰ এতিয়া চেৰিটত ৰাখি দিছোঁ চেৰিট পিকচাৰত ৰাখি দিছোঁ ওকে পেষ্ট কৰিলোঁ ইয়াত এতিয়া মোৰ PDF হৈ গ'ল আপোনালোকক PDF এগ্ৰি কৰি ল'বা এতিয়া ফাৰ্ষ্ট টাইম চাইছোঁ কাৰণে এনেকৈ আহিব এতিয়া PDFত মই চাম PDFত কেনেকৈ আহে এতিয়া PDFত আহি গ'ল আপোনালোকে যেনেকৈ PDFত আহিলে PDFত মই বনাইছিলোঁ এইটো PDF টোটেল মাৰ্কটো আহি গ'ল যেনেকৈ আছে ওকে আৰু যদি এই ভিডিঅ'টো ভাল লাগে নেক্সট টাইমৰ কাৰণে যদি এনেকুৱা মই ৱৰ্ড মাইক্ৰ'ছফ্ট ৱৰ্ড কম্পিউটাৰত যাব নালাগে মোবাইলত আপোনাৰ নিজে কৰিব পাৰে মোবাইল বা যিকোনো স্মাৰ্টফোনত নিজে কৰিব পাৰে গুগল প্লে ষ্ট'ৰৰ পৰা আপুনি গৈ কিনি ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পিছত নেক্সট টাইমত যদি কিবা বুজি নাপায় মোক কমেণ্ট বক্সত জনাই দিব আৰু নেক্সট টাইমৰ কাৰণে মই এটা মাইক্ৰ'ছফ্ট ৱৰ্ড কাৰণে ভিডিঅ' বনাম আৰু নেক্সট আৰু এইটো বনোৱাৰ পিছত আকৌ নেক্সট টাইমটো মই পাৱাৰ পইণ্টৰ বিষয়ে এনেকৈ ভিডিঅ' এটা বনাম যদি এই ভিডিঅ'কেইটা পাবলৈ হ'লে আপুনি ছাবস্ক্ৰাইব এটা কৰি দিব যদি মোক কিবা এটা ভুল হয় কমেণ্ট বক্সত আপুনি কমেণ্ট কৰি ইনবক্সত লিখিব পাৰে আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব লগতে আজিৰ ভিডিঅ'টো ভাল লাগে লাইক এটা কৰিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব ওকে যেনেকৈ মই চবকেইটা দেখুৱালোঁ ওকে সো এই এপছটোৰ বিষয়ে যদি এতিয়ালৈকে বুজি পোৱা নাই বা নাজানা তেতিয়াহ'লে মই লিংকত ডেছক্ৰিপশ্যনত লিংকটো দি দিম এণ্টাৰ কৰি দিম তাৰপিছত তাৰ পৰা ক্লিক কৰি আপুনি প্লে ষ্ট'ৰত গৈ কিনে ডাউনলোড কৰিব পাৰিব থেংক ইউ